মাঝে মহামান্য মন্ত্রী আর সেনাপতি মহারাজ পিতামহ যুধিষ্ঠিরে রাজ্যভার দান করা মুহূর্তরে ভরা আপোনালোকৰ নিস্বাৰ্থ সেৱা আৰু কৰ্তব্য নিষ্ঠাৰ প্ৰতি অজস্ৰ হৈছোঁ মই অনুপ্ৰাণিত। এয়া মহাৰাজৰ দায়িত্ববোধৰ পৰিচয়। কেৱল সিমানেই নহয় মন্ত্ৰীবৰ, আৰু আছে মহাৰাজৰ প্ৰজাবৰ্গৰ প্ৰতি অনাবিল স্নেহ, মৰম, ভালপোৱা আৰু কৰ্তব্যৰ সুপৰিকল্পনা। আপোনালোকৰ বাণীয়ে যাচিছে প্ৰেৰণা আমাক, যোগাইছে সন্মুখ কৰ্তব্য সেতু প্ৰচণ্ড উৎসাহ। মন্ত্ৰী আৰু সেনাপতি মহাৰাজ, শুনাব খুজিছোঁ আমাৰ একে নতুন অভিপ্ৰায়, নতুন একে আঁচনিৰ কথা। নিসংকোচে প্ৰকাশ কৰক মহাৰাজ। অন্তৰাজ্য সুচাৰুৰূপে চলিছে যেতিয়া, বহিঃপ্ৰাপ্ত নিৰীক্ষণৰ ইচ্ছা জাপিছে হৃদয় অভ্যন্তৰে। অন্তবহী সমভাৱে নিৰীক্ষণ কৰা ৰজাৰ উচিত ধৰ্ম, উচিত নৈতিক বিচাৰ। নিশ্চয় আমাৰ এই কৰ্তব্যবোধৰ প্ৰতি আপত্তি নহ'ব অমাত্যবৰ্গৰ। মহাৰাজৰ সুমহান ইচ্ছাক সসন্মানে জনাইছো সন্মতি আমি। হয় মহাৰাজ, বহিৰাজ্যৰ পক্ষী আৰু বন্য জীৱবোৰৰ প্ৰতিও আছে আমাৰ নৈতিক কৰ্তব্য। সেয়েহে মহাৰাজৰ পদক্ষেপ নিতান্তই প্ৰশংসনীয়। তেন্তে কাইলৈ প্ৰভাততে যাত্ৰা কৰিম মহৎ উদ্দেশ্য সফলতাৰ কাৰণে। আপোনালোকৰ সহযোগে একান্তই কৰিছোঁ কামনা। পূৰ্ণ সহযোগিতাৰ প্ৰতিশ্ৰুতি আমিও মহাৰাজক কৰিলো প্ৰদান। তেন্তে ভংগ সভা আজিৰ কাৰণে।